কমল কি খবৰ? মোৰ ভাল দে। তই কেতিয়া আহিলি? কালি আহিলোঁ। হয় নেকি? বাকী দোকান কেনেকুৱা চলিছে? ঠিক ঠাক চলি আছে দে আৰু। চলিব লাগিব। কমল বাকী কিমান আছে? আছে অলপ। বস্তু অকমান লাগিছিল, মোৰ পইচাৰ অকমান দিগদাৰ হৈ আছে। হ'ব বাৰু। কি কি লাগিব এতিয়া? আলু 1 কেজি, পিঁয়াজ আধা কেজি আৰু বিস্কুট 1 পেকেট দে। দে হ'ব দে। সেইটো লওক। কমল দে হ'ব দে। দে হ'ব দে। কমল এই মানুহজনৰ ল'ৰা ছোৱালী নাই নেকি? আছে। কিয় সুধিলি? নাই, মানুহজনলৈ বেয়াই লাগে। এই বয়সত মানুহজনে পথাৰত কাম কৰি বজাৰ কৰি খাই আছে। তাকেও বেয়াই লাগে। বাকী মোৰ দোকানতে খায়। তেওঁৰ 2টা ল'ৰাও আছে। মানুহজন দেখিলেই কিবা দুখত থকা নিচিনা লাগে। এই ল'ৰাজন থাকিও মানুহজনে কাম কৰি খাব লগা হৈছে। আজিকালি সন্তান জন্ম দিব ভয়ে হৈছে। ল'ৰা 2টা জেলত আছে। কথাতে কয় নহয়, অভাৱত পৰি স্বভাৱ নষ্ট হ'ল বুলি। কথাটো বুজি নাপালোঁ। শুন, তেওঁৰ 2টা ল'ৰা আছে। এটা নাম ৰাতুল। দেউতালৈ কিবা এটা বনাই লওঁগৈ। সময়ো বহুত হ'ল। মুখ হাতকেইখন ধুয়ে লওঁ। কিমাননো আৰু কাম কৰি থাকিম। ঘৰত বা আৰু কি খাবলৈ আছে? যি হয় দেখা যাব। আৰু এজনৰ নাম আছিল তপন। ঐ তই ঘৰত একো খাই অহা নাই কিয়? ইমান খাইছ যে মোক। পইচা নিকালছে না ভাই, খাবাই লাগিব। খেলখন জমিছিলে, তোৰ দাদাই আৰু ফোন মাৰিলে। বাদ দে, কাটি দে। আৰু কল কৰিছে। ৰচোন উঠাই ল। হেল্ল'। ঐ তই ক'ত ঘূৰি আছ? ঘৰখনত যে একো এটা খাবলৈ নাই, তই জান নাই? মই ক'তো ঘূৰি ফুৰা নাই, ওচৰতে আছো। কি হাল ক? আৰু ঘৰত সোনকালে আহ। ঐ ভাইহঁত, তহঁতে খেল, মই নোৱাৰিম দে খেলিব। দাদাই মাতিছে মানে। যা তোৰ দাদাৰে শান্তি নিদিয়ে যে তো। ঐ দে তোৰ মোবাইলটো ওলা। চকলেট, চিপছ আৰু খুৰা এই বস্তু কেইটামান দিবচোন। কি কি লাগিব? আলু দিব, পিঁয়াজ আৰু চেনি দিলে হ'ব। সেইটো ল, 90 টকা হ'ল। ঠিক আছে খুৰা, দাদাৰ নামত লিখি দিব। বাকী কিন্তু বহুতখিনি হ'ল। ময়ো কিনিহে আনো, পাৰিলে দিবি। ঠিক আছে হ'ব দিয়ক, মই দাদাক ক'ম। আহিছোঁ। কোনফালেনো কি কৰিম? সেইফালে আকৌ দেউতাকো ডক্টৰৰ ওচৰলৈ নিব লাগে। দোকানৰ বাকীখিনিতো থাকিলেই। এই পইচা মানে হাতত নাথাকিলে মাথাবোৰ কাম নাইকিয়া হৈ যায়। দাদা একেটা বস্তু ল, আৰু খুৰা কৈছে বাকীখিনি বাদিলে সোনকালে দিবি, বস্তু আনিব লাগে হেনো। ঐ শুনচোন, তই যে এনেকৈ দোকানখনৰ আগত আড্ডা মাৰি থাক, নিজে কিবা এটা নকৰে কিয়? মইনো অকলে কিমান কৰিম? আৰু দেখাতো তই মোতকৈ ডাঙৰ দেখা হৈছ। অলপ ঘৰৰ কথা ভাবা কৰ, বুজিছ? আছিলোঁ কিতাপ পঢ়ি। তুমি কি কৰিছা? আছিলোঁ ময়ো এনেই। অলপ আগতে দোকানৰ পৰা আহিলোঁ, এতিয়া অলপ বহিছোঁ ৰ'বা। কোনে কাহি আছে? দেউতা নেকি? দেউতা আজি এমাই খবৰ হ'ল, সেনেকৈয়ে কাহি থাকে।
ডক্টৰৰ ওচৰত দাদাই নিছিলে ঔষধ খালে ভাল হয় পিছত আকৌ সেনেকৈ কাঢ়ি থাকে ভাল ডক্টৰৰ ওচৰলৈ এবাৰ নি চাবাচোন আচলতে দেউতাৰ হৈছে কি মই ভালদৰে নাজানো দাদাহে ডক্টৰৰ তাত অনা নিয়া কৰি থাকে সেইবিলাক বাদ দিয়া কালি কেতিয়া ফুৰিব যাবা সেইটো কোৱা তুমি মোক সোনকালে নিব আহিবা তুমি মানুহটো বহুত লেজি অলপ সোনকালে আহিবা দেই ঠিক আছে তুমি ওলাই থাকিবা মই তোমাক আনিব যাম ঠিক আছে এতিয়া নহ'লে হোৱা গুড নাইট গুড নাইট দেউতা দৰৱখিনি খাব লাগিছিল নহয় দাদা মই বাইকখন লৈ যা হা কৰবালৈ যাব লগা আছিল ক'ত যা তই বাইকখন আজি মোক লাগিব দেউতাৰো ঔষধ আনিব লগা আছে য'ত যাব ইচ্ছা আছে তোৰ খোজকাঢ়ি যা দেউতা আজি নহ'লে এবাৰ ডক্টৰৰ পৰা আহক মই আঞ্জাখন নমাই থৈ আহোঁ তুমি বহা নহ'লে ঐ পিংকু পিংকু তপন দেখোন ক'ৰবাত যোৱা নেকি বৰ ধুনীয়া হৈ আহিছা তোৰ এবাৰ স্কুটিখন দেচোন মই পল্লৱীক লগ কৰিব যাওঁ পল্লৱীক লগ কৰিব যাবি পিছে তঁতৰখন কি হ'ল আজিও দাদাৰে নিদিলে নেকি সি দেউতালৈ ঔষধ আনিব গৈছে তাৰ বাবে নিদিলে আচ্ছা ঠিক আছে ৰ নহ'লে মই লৈ আহি আছোঁ ল পাৰিলে অলপ সোনকালে আহিবি আৰু অলপ তেল ভৰাই ল'বি দেউতা অলপ ঠিক হৈছেনে সিমান ভাল নাই হোৱা দাদাই আজি ডক্টৰৰ ওচৰলৈ লৈ গৈছে তুমি নোযোৱা নেকি দেউতাৰ লগত দাদাই যাই বাবে মই নাযাওঁ তুমিও যাব লাগে এনেকৈ বেয়া দেখি নহয় তোমাৰ দাদা চাগে বহুত কষ্ট কৰে ন শুনা তোমালোকে দেউতাক এনেকৈ ৰাখি নথবা পাছত কিবা এটা হ'লে কি কৰিবা অলপ গুৰুত্ব দিবা কিছুমান কথা তুমি এনেকৈ গালি পাৰি থাকিবা নে বেলেগ কিবা দিবা কি লাগে তোমাক চুমা এটাকে দিয়া পাগলটো অকলো লাজ নাই তোমাকে মই বুজাবলৈ নোৱাৰিমে প্ৰেয়সী বুকুতে বৈ আছে তোলৈ মৰমে ধানি দুচকু থৈ ক'বানে তুমি সঁচাকৈয়ে এবাৰ হ'লেও ভাল পাওঁ বুলি তোমাকে মই বুজাবলৈ নোৱাৰিমে প্ৰেয়সী বুকুতে বৈ আছে তোলৈ মৰমে ধানি দুচকু থৈ ক'বানে তুমি
সঁচাকৈয়ে এবাৰ হ'লেও ভাল পাওঁ বুলি ৰাঙলী হিয়াতে তুমিয়ে আছা যে কেনেকৈ বুজাওঁ মই বাৰু তোমাকে হয়নে সপোনে তোমাকে সৰু থাকিবা মোৰে হৈ তুমি সদায় ক'বলৈ তোমাৰ কথাবোৰ ক'লে জানো বুজিবা হৃদয়ৰ ভাষাবোৰ নোৱাৰো ক'বলৈ তোমাৰ কথাবোৰ ক'লে জানো বুজিবা হৃদয়ৰ ভাষাবোৰ পাই হেৰুৱা যন্ত্ৰণা তোমাকে বিচাৰো প্ৰণয় ৰঙীন কল্পনা তোমাকে লৈ দেখো পাই হেৰুৱা যন্ত্ৰণা তোমাকে বিচাৰো প্ৰণয় ৰঙীন কল্পনা তোমাকে লৈ দেখো আকৌ এবাৰ আহিবানে তুমি জীৱনলৈ আধৰুৱা মৰমখিনি যাচিবানে মোলৈ সপোনবোৰ দেখিছো মই তোমাকে লৈ আজি নাভাঙিবা হিয়াখনি আকৌ তুমি চকু মেলি চাওঁতে দেখিলোঁ যে তোমাকে চকুৱে চকুৱে চিনি পালোঁ হঠাতে অ' ভাইটি কি হ'ল ক এইফালে আহ তোৰ ঘৰখনৰ প্ৰতি অলপো দায়িত্ব নাই নেকি দেউতা যে ইমান দিনৰ পৰা অসুস্থ হৈ আছে তই জানো খবৰ ৰাখিছ খালি ফুৰা তই দেখোন ডক্টৰৰ তাত লৈ যাই আছ নে কি তোৰ পিছে পিছে ময়ো যাব লাগিব কলৰে খালি সেইটোৱে কথা নি আছ নহয় এজনে আৰে ভাইটি তোক মই ডক্টৰৰ ওচৰত নিব কোৱা নাই অ' তেন্তে মই কি কৰিব লাগে তোৰ ওচৰত কিবা পইচা আছে নেকি দেউতাক দেখাবলৈ চৰকাৰী ডক্টৰৰ তাত দেখাবলৈ কেইটকানো পইচা লাগে নে তোৰ তাৰ সেইখিনিও নাই যদি দিম দে আৰে ভাইটি তই কথাবিলাক যেনেকুৱা ভাবিছ তেনেকুৱা নহয় অলপ টকাৰ কথা হ'লে মইতো ক'বলৈ নাযাওঁ ডক্টৰে ক'লে দেউতাৰ হেনো বহুত ডাঙৰ বেমাৰ এটা হৈছে যাৰ বাবে প্ৰায় 3 লাখ মান টকাৰ প্ৰয়োজন কি কিন্তু দাদা দেউতাৰ দেখোন কাহ আৰু চৰ্দিয়ে হৈছিল তাকেও মই সেনেকৈ ভাবিছিলোঁ কিন্তু দেউতাৰ এই বেমাৰটো বহু দিনৰ পৰাই হৈ আছে আৰু আমি দুটা থাকিও একো কৰিব পৰা নাই আৰু এই ভগৱানটো যে ইমান নিষ্ঠুৰ আমাক একেবাৰে শেষ পৰ্যায়ত গম দিছে যে দেউতাৰ ইমান ডাঙৰ এটা বেমাৰ হৈছে আৰু ভাইটি আমাৰ হাতত মাত্ৰ 10 দিন সময় আছে অ' কিন্তু দাদা আমি ইমানবোৰ টকা ক'ৰ পৰা যোগাৰ কৰিম তাকেও মই ভাবিবই পৰা নাই ক'ত কেনেকৈ কি মিলাওঁ তই চিন্তা নকৰিবি ময়ো কিবা এটা কৰিম দে সেইবাবে তোক কওঁ অলপ ঘৰখনৰ কথা ভাবিবি এনেকৈ ঘূৰি ফুৰি থাকিলে নহয় বেলেগৰ জীৱনটোৰ নিচিনা আমাৰ জীৱনটো ইমান সুখী বুলি নাভাবিবি আৰু আমি কিবা কৰি হ'লেও দেউতাক আমি সুস্থ কৰিব লাগিব বুজিছা নাই বুজিছোঁ দাদা আমি যেনেকৈ হ'লেও দেউতাক আমি সুস্থ কৰিম দেউতাৰ হেনো বহুত ডাঙৰ বেমাৰ এটা হৈছে যাৰ বাবে প্ৰায় 3 লাখ মান টকাৰ প্ৰয়োজন চৰকাৰী ডক্টৰৰ তাত দেখাবলৈ কেইটকানো পইচা লাগে নে তোৰ তাৰ সেইখিনিও নাই যদি দিম দে তোৰ দাদাৰে শান্তি নিদিয়ে যে শুনা তোমালোকে দেউতাক এনেকৈ ৰাখি নথবা পাছত কিবা এটা হ'লে কি কৰিবা অলপ গুৰুত্ব দিবা কিছুমান কথা
কৰিছা? এনেই আছোঁ। তুমি কি কৰিছা? মই ভাত খাই অলপ জিৰাব লৈছোঁ। কি হ'ল, আজি মনটো বেয়া নেকি? কথাবোৰত লাগিছে মানে। দেউতাৰ বহুত ডাঙৰ বেমাৰ হৈছে যাৰ বাবে আমাক বহুত টকাৰ প্ৰয়োজন হৈছে। ক'ত কি কৰোঁ একো ধৰিব পৰা নাই। সকলো ঠিক হৈ যাব, ইমান চিন্তা নকৰিবাচোন। তোমালোকে যদি এনেকৈ ভাঙি পৰা দেউতাৰ কি হ'ব? আচলতে দেউতাৰ হৈছে কি? ৰবা দে, দেউতাই মাতিছে। এতিয়া ৰাখিছোঁ হা। দেউতা, দেউতা তুমি চিন্তা নকৰিবা, আমি তোমাক সুস্থ কৰি তুলিম নহয়। অ' ভাইটি, তই দেউতাক দৰৱখিনি খুৱাই দেচোন, মই ভাতকেইটা বনাই লওঁ। ঠিক আছে দাদা, মই খুৱাই দি আছোঁ দে। বোপাই, তুমি মোৰ কাৰণে ইমান কষ্ট নকৰিলে হ'ব বোপাই। তই এতিয়া পঢ়া শুনাত লাগ। হেল্ল', ঐ ভাই, তোৰ তাত অলপ পইচা হ'ব নেকি? পইচা কিমানমান লাগিছিল? 10,000 মান লাগিছিল মানে। 10,000 মানতো নোৱাৰিম, মোৰো কাম আছে, ক'ৰবাত দিব লগা আছে অলপমান। মই নোৱাৰিম দে। ঠিক আছে। পল্লৱকে এবাৰ ফোন কৰি চাওঁ, তাৰ তাত কিজানি থাকিবও পাৰে। অ' ভাই, ক'ত আছ তই? ঘৰতে আছিলো, কি হ'ল ক? বাটলৈ এবাৰ ওলাই আহিব পাৰিবি নেকি? দে গৈ আছো দে। অ' ভাই, কি হ'লো? কি হ'ল মানে তোৰ পৰা অলপ টকা লাগিছিল ধাৰলৈ, দিব পাৰিবি নেকি? টকা মোকে লাগে অ', গাড়ীখনৰে EMI আছে। মই দিব নোৱাৰিম দে, তই বেলেগৰ পৰাই চা নহ'লে। ভাইটি কি হ'ল? কিবা মন মাৰি আছ নেকি? দাদা, কাৰো ওচৰত দেখোন পইচাই নাই, কিয় বাৰু মানুহৰ দুখ বুজি নাপায়? তাকেও ভাইটি, আজিকালি ভাল মানুহ পাবলৈ কপাল লাগিব বুজিছ, যিটো নেকি তোৰ মোৰ কপালত একেবাৰে নাই। লগৰকেইটাক বিচাৰিছিলোঁ, সিহঁতেও নাই বুলি ক'লে। আমি এতিয়া কি কৰিম বাৰু? দাদা, মই এটা কথা ভাবিছোঁ। কি কথা? আমাৰ বাইকখন নহ'লে বিক্ৰী কৰি দিওঁ। নালাগে নালাগে, বাইকখন বিক্ৰী কৰি দিলে আমি দেউতাক কেনেকৈ অনা নিয়া কৰিম? তাতকৈ এটা কাম কৰিব পাৰি। কি কাম দাদা? আমি নহ'লে আমাৰ গাঁৱৰ মানুহবোৰক খুজিব যাওঁ ব'ল, কিবা এটা হ'লেওতো পাম। নাযাওঁ নেকি দাদা? দেখিবলৈও বেয়া হ'ব, আৰু আমাক দিব জানো? আৰে কিয় নিদিব? আৰু এনেকৈ লাজ কৰি থাকিলে একো নহ'ব নহয়। ব'ল ব'ল, এনেকৈ থাকিলে একো নহ'ব। ব'ল ব'ল, সেইটোকে কৰোঁ, ব'ল। তাৰপিছত সিহঁতে এনেকৈ গাঁৱৰ মানুহ খুজিব যায়। আচ্ছা, সিহঁতে সেনেকৈয়ে দেউতাক সুস্থ কৰি আনে নেকি? কিন্তু সিহঁত জেলত যাবলৈ কিয় হ'ল? তই ভবা নিচিনা কথাটো নহয়। তেন্তে কি? শুন, দাদা শুনকচোন, মানে আমাৰ দেউতাৰ ডাঙৰ বেমাৰ এটা হৈছে, যদি পাৰে অকণমান আৰ্থিক সহায়। কি কৈছা? মানে দেউতাৰ ডাঙৰ বেমাৰ এটা হৈছে, যদি পাৰে অকণমান সহায়, পইচা অলপ। নাই যা, ল'ৰা হৈ কি পইচা খুজিবলৈ আহিছ? লাজ লগা নাই? তহঁতৰ কি হাত ভৰি নোহোৱা হৈ গৈছে নেকি? পইচা আনে নাহে নহয়, কাম কৰ যা। আপুনি আমাক তেনেকৈ কিয় কৈছে? আপোনাৰ যদি দিব মন নাই, আপুনি দিব নালাগে। আৰু আপুনি আমাৰ গাঁৱৰ মানুহ বাবেহে আপোনাৰ তাত আহিছিলোঁ, এনেকৈ গম পোৱা হ'লে আপোনাৰ তাত নাহিলোঁ হয়। কি কৈছা তই?
হ'ব দিয়ক খুৰা নালাগে দিয়ক ঐ ভাইটি ব'ল ক'ৰ পৰা যে সেইবিলাক সময়ে শিকালে জীৱনৰে গতি বিচৰা জনোচোন আজি হ'ল সমাধি বুজাবলে ওচোন নাই কোনো আজি বিধাতাও যেন গ'ল মোক এৰি ভাইটি আমাক কোনেও পইচা নিদিয়ে সকলোৱে এইটোৱে কয় যে হাত ভৰি আছে কাম কৰি খা তাকেই দাদা আমি কিবা এটা কৰিব লাগিব আজি হ'ল সমাধি বুজাবলে ওচোন নাই কোনো আজি বিধাতাও যেন গ'ল মোক সিহঁতে কাম কৰিব যায় সঁচা কিন্তু সিহঁতক প্ৰয়োজন 3 লাখ টকা পাহে মাত্ৰ 300 টকা দাদা আমাৰ হাতত এটা শেষ উপায় আছে কিনো যিকেইজন মানুহে আমাক বেয়া ব্যৱহাৰ কৰিছে সিহঁতৰ ঘৰৰ পৰা গৰু গাড়ী চুৰ কৰি দিওঁ কোনেও গম নাপাব আৰু ৰাতিপুৱালে বেছি দিম কিন্তু ভাইটি যদি আমি ধৰা পৰি যাওঁ তেতিয়া কি হ'ব যি হয় দেখা যাব আমিতো দেউতাক মৰিব দিব নোৱাৰোঁ আৰু আমিতো মানুহক সহায় নোখোজা নহয় ন খুজিছিলোঁ যিকেইজন মানুহে আমাক বেয়া ব্যৱহাৰ কৰিছে সিহঁতক এটা শিক্ষা দিওঁ যে মৰমৰ বস্তু এটা হেৰাই গ'লে কিমান কষ্ট হয় ঠিক আছে ভাইটি তেন্তে আজি ৰাতিলৈ দেউতা আমাক দুখ নিদিবা আজি আমি উপায় নাপায় এই সিদ্ধান্ত লৈছোঁ আমি জানো তোমাক হেৰুৱাব পাৰোঁ ক দেউতা কেইদিনমান পিছতে সিহঁতে দেউতাকক সুস্থ কৰি লৈ আহে তাৰপিছত চুৰ কৰা ঘটনাটো গম পাই পুলিচে সিহঁতক লৈ যায় আৰু সোধপোছ কৰে ক তহঁতে সেই কামটো কিয় কৰিছিলি মেম আপুনি আমাক বিশ্বাস কৰে নকৰে সেয়া আপোনাৰ কথা আমি উপায় নাপায় এই সিদ্ধান্ত লৈছিলোঁ পিতন নোখোৱাৰ আগত খোলা খুলিকৈ ক মেম আমাৰ দেউতাৰ গা বেয়া আছিলে যাৰ বাবে আমাক বহুত টকাৰ প্ৰয়োজন হৈছিলে আমি কষ্ট নকৰা নহয় কৰিছিলোঁ কিন্তু আমি সিমানখিনি পইচা গোটাবই পৰা নাছিলোঁ আমি আমাৰ গাঁৱৰ মানুহৰ ওচৰত পইচা বিচাৰি গৈছিলোঁ কিন্তু মেম আমাক কোনেও নিদিলে তাৰ কাৰণে তহঁতে চুৰ কৰিলি মেম আমি চুৰ কৰিবলৈ বাধ্য হৈ গৈছিলোঁ কাৰণ আমাৰ হাতত একোৱেই উপায় নাছিল হয় মেম আমি সেইকেইজন মানুহৰ ওচৰত চুৰ কৰিব গৈছিলোঁ যিকেইজন মানুহে আমাক বেয়া ব্যৱহাৰ কৰিছে বুজাই দিলোঁ যে মৰমৰ বস্তু এটা হেৰাই গ'লে কিমান কষ্ট হয় হয় মেম আমি দেউতাক হেৰুৱাব খোজা নাছিলোঁ কাৰণ দেউতা আমাক মা নোহোৱাৰ পৰাই তুলি তালি ডাঙৰ দীঘল কৰিছিল বুজিছোঁ তহঁতৰ কথাবোৰ কিন্তু কি কৰিবি আইনমতে তহঁতৰ কেইবাবছৰত জেইল হ'ব মই তহঁতক কিবা কৰি উকিল লগাই জামিন দিয়াব পাৰোঁ ঠিক আছে মেম আমি দুয়োটাই যাবলৈ সাজু কিয়নো আমি আমাৰ দেউতাক এতিয়া সুস্থ কৰি আনিলোঁ হয় মেম আমি ভুল কৰিছোঁ আমি অপৰাধী আমাৰ শাস্তি হোৱাটো বিচাৰোঁ কিন্তু আপুনি দেউতাক একো নকৰিব তেওঁৰ গাত অকণো দোষ নাই ঠিক আছে তহঁতৰ দেউতাক একো হ'বলৈ নিদিওঁ চিন্তা নকৰিবি তহঁতক কিন্তু মানিব লাগিব আৰু শুন পিছলৈ যাতে এনেকুৱা ভুল নকৰ
ঠিক আছে মেম। সঁচাকৈ মানুহৰ জীৱনটো কি আচৰিত। সিহঁতে মানুহক সহায় নোখোজা নহয়, খুজিছিল, কিন্তু সিহঁতক কোনেও সহায় নকৰিলে আৰু শেষত চুৰ কৰিবলৈ বাধ্য হ'ল। কথাতে কয় নহয়, অভাৱত পৰি মানুহৰ স্বভাৱ নষ্ট হয়। এয়া এক উদাহৰণ। দেউতা, তুমি ভালে আছা? তহঁত মোৰ বুকুৰ মাছিলে, দুয়োটাই মোৰ বুকুৰ মাছিলে। মেম, আপোনাক বহুত বহুত ধন্যবাদ। মেম, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি যে ইমান ভাল, আপোনাৰ দৰে আৰক্ষী ডিপাৰ্টমেণ্টত এনেকুৱা ভাল মানুহ বহুত আহক। কি বুলি যে ধন্যবাদ দিম আপোনাক। তেনেকৈ নক'ব। আপোনালোকৰ ল'ৰাকেইটাৰ কথানো মইনো কি ক'ম। সিহঁতে যি কৰিছে মানিব লাগিব কিন্তু। আৰু তোমালোকে নেক্সট টাইম এনেকুৱা ভুল যাতে নকৰা, অ'কে? ঠিক আছে মেম। মেম বহিব হওক নহ'লে? নাই নাই, নালাগে, মোৰ বহুত কাম আছে, যাব লাগিব। ঠিক আছে, আহিছোঁ নহ'লে। ঠিক আছে। তহঁতে এনেকুৱা কাম কিয় কৰিছিলি আৰু কেতিয়াবালৈও এনেকুৱা কাম নকৰিবি দে। দেউতা, আমি জানো তোমাক হেৰুৱাব পাৰোঁ দেউতা? সঁচাকৈ মানুহৰ সময়বিলাক বৰ আচৰিত নহয়নে বাৰু? কেতিয়া কি হৈ যায় কোনেও ধৰিবই নোৱাৰে। মানুহে মানুহক সহায় কৰিবলৈ বেয়া পায়। পকেটত হাজাৰ হাজাৰ টকা থাকি কি লাভ যদি বিপদৰ সময়ত মানুহক সহায় কৰিব বেয়া পায়। আপোনালোকৰ জীৱনত যাতে এনে ঘটনা কোনেও যাতে সন্মুখীন হ'ব লগা নহয়, সেয়াই কামনা কৰিলোঁ। মানুহে মানুহক সহায় কৰক, অন্যায় নহয়।